সাঁতুৰি থাকোঁতে অৱশ নিজেই হৈছিল জুবিনৰ মৃত্যু তেওঁলোকক বিনা দুখত ইমান কষ্ট দিয়াটো অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক নেগলিজেন্সৰ আইন যদি খাটিব লাগে সিদ্ধাৰ্থ সন্দীপন শেখৰ বা শ্যামকানুৰ ওপৰত নহয় এই আইন পত্নী গৰিমাৰ ওপৰতহে খাটিব কাৰণ স্বামীৰ স্বাস্থ্যৰ যতন লোৱাৰ দায়িত্ব প্ৰধানকৈ পত্নীৰ এজন মৃগী বেমাৰীৰ যতে ততে চিজাৰ আহিব পাৰে তেনেস্থলত প্ৰতি মুহূৰ্ততে স্বামীৰ লগত থকাটো তেওঁৰ দায়িত্ব আছিল আনবোৰ কাম ডাঙৰ নে স্বামীৰ সুৰক্ষা ডাঙৰ এই ক্ষেত্ৰত মই অমৃত প্ৰভাৰ আলোচনা নকৰো কাৰণ তাই যি কৰিছে সেই সকলো গান গাবলৈ পোৱাৰ আশাত কৰিছে এচাম পুৰুষে নাৰীক বিচনাত পালেহে তেওঁৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়ে সেয়া সকলোৱে জানে কিন্তু গালি খোৱাৰ ভয়ত মনে মনে থাকে কিন্তু সঁচা কথাবোৰ লুকাই নাথাকে এয়া আমাৰ মন্তব্য নহয় তথাকথিত লেখিকা শিখা শৰ্মাৰ পুনৰ মহাবিস্ফোৰণ শিখা শৰ্মা নামৰ লেখিকাগৰাকীয়ে বেয়া পায় জুবিন গাৰ্গক এয়া এতিয়াৰ কথা নহয় বহু আগৰে পৰাই জুবিনক শত্ৰু গণ্য কৰে